গুড মৰ্নিং এভৰিৱান কি খবৰ নিশ্চয় ভালে আছে আমিও বাৰু ভালে আছো খালি ঠাণ্ডা দিন আহি গ'ল আৰু বহুত চিন্তাত মানে গৰম দিন আহিলেও বিপদ ঠাণ্ডা দিন আহিলেও বিপদ যে ঠাণ্ডা দিন আহিছে কাপোৰ উৰি লৈছো ইমান ঠাণ্ডা লাগিছে আজি ৰাতিপুৱা শুই উঠিলো কাম দুটামান কৰিলো তাৰপিছত এনে উঠি অলপ টাইম বহিছো মাছ চাবলৈ যাম এতিয়া পথাৰত মায়ে ধৰি আছে এৰ বৰষুণ দিলে মাছ লাগে বহুত মানে এভাজি জোখৰ 1 কেজি আধা কেজি এনেকুৱা লাগে আৰু পানী আৰু ধানো ওলাইছে হি লাহে লাহে খালি ধানটো পানীতে কাটিব লাগিব পানী শুকাই নাই মাছটো পাই খালি কাটাৰ কাৰণে অলপ প্ৰবলেম হ'ব ধান কাটাৰ সময়ত পানী খুব হৈছে আহা যোৱা ৰাস্তাটো অলপ ডুবিব হৈছে আৰু যদি আজি বৰষুণ আহে ৰাস্তা পুৰা ডুবিয়ে যাব পথাৰত যোৱা কি হ'ব নাজানো আৰু ইমান ঠাণ্ডা তাতে এতিয়া ঠাণ্ডা আগতীয়াকে বহুত ঠাণ্ডাই হৈছে দিয়কচোন গৰম দিন আহিলেও অসুবিধা ঠাণ্ডা দিন আহিলেও অসুবিধা কি হ'ব আৰু দেই গৰু ছাগলীকেইটা ইমান কষ্ট হৈছে নহয় শুবলৈ জাগা নোহোৱা হৈ গৈছে শুকান জাগা নোহোৱা হৈ গৈছে এই বৰষুণ এইকেইদিন লেঠাৰি নেৰা হৈছে বৰষুণ দিয়ে চাৰিওপিনে বোকা বোকা গৰু ছাগলী শুবলৈ জাগা নোহোৱা গৈছে এই আহা যোৱা ৰাস্তাও কি ক'ব আৰু একদম মানে অৱস্থা বোকা আহা যোৱা কৰিবলৈ বেয়া হৈছে গৰু ছাগলীকেইটাৰো ইমান কষ্ট হৈছে আৰু এইফালে আমাৰ ইয়াৰ মা আৰু দেউতাই মাছ বাছি আছে পথাৰত বৰষুণ দিলেই কৈছো নহয় মাছ ওলাই এয়া মাছ লৈ আনিছে আজি 1 কেজিৰ ওচৰে হ'ব এই সৰু সৰু মাছ দুমুৱা পুঠি দনিকণা ভাজি জোখৰ ওলাই যায় ধুনীয়াকৈ আৰু কেতিয়াবা বেছিও হয় কেতিয়াবা কম হয় কিন্তু বৰষুণ দিলে মাছ পাবই পাব আৰু দুই পিনে নাতি দুটা আগৰি লৈছে কি এনেকুৱা চাই আছে আইতাক আৰু ককাহঁতক মাছ বাছাগে খুব ভাল পায় মাছ দেখি পালে সিহঁতে মানে হৈ যায় আৰু খাবলৈ নিকিনিলেও হয় আৰু এনেকুৱা বৰষুণ দিলে খালি কুকুৰাকেইটা ইমান আমনি কৰে দানা অলপ দি লৈছোঁ এই মানুহৰ পিছে পিছে ঘূৰি ফুৰে দানা নিদিলে একদম ইমান আমনি কৰে এইকেইটা কেইটামানহে আছে বেছি নাই আৰু বিক্ৰী কৰিছোঁ আৰু এইফালে কাঁহী বাতি উলিয়াই লৈছোঁ ৰাতিৰ খোৱা এতিয়া ধুই মেলি চাফা কৰিলোঁ ঘৰ দুৱাৰটো সাৰি হৈ গ'ল কাঁহী বাতিখিনি ধুই লওঁ তাৰপিছত ভাত বনাব লাগি যাওঁ আৰু এইফালে আমাৰ ডাঙৰ বেটা গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং ফ্ৰেণ্ডছ বন্ধুসকল গুড মৰ্ণিং কোৱা গুড মৰ্ণিং সৰুটো শুয়ে আছে উঠাই নাই ডাঙৰটো উঠিলে চোলা পেণ্ট জোতা পিন্ধি একেবাৰে ঠাণ্ডাত হেৰি নিজে পিন্ধি মজা খালি সৰুটো উঠা নাই আৰু শুই আছে ইমান ঠাণ্ডা উঠিবলৈ নুঠাটো ভালে হৈছে কামো কৰিব পাৰে নুঠালৈকে উঠিলে আমনি কৰে এইফালে গৰম গৰম মোৰ ভাতখিনি হৈ গ'ল ভাতটো হ'ল এতিয়া মই লৈ লৈছোঁ এয়া ভেন্দি ভাজিম আনি থৈ দিছিলে ফ্ৰিজত ৰাখি থোৱা আছিলে পলিথিনটো পুৰা ভিজি আছে ভেন্দি কেইটামান কাটো আৰু ভাজি দিম তাৰপিছত এই ভাতটো নমাই থলোঁ আৰু এইপিনে বইল কৰিছোঁ দালি আৰু কাচকল দাইল আৰু কাচকল বইল কৰিছোঁ তাৰপিছত তেল মাৰি দিম আৰু আগত বইল কৰি সিজাই লওঁ সেইটো এটা খাবলৈ মানে টেষ্টি হয় তেল মাৰি দিলে পিছত আৰু কোনে কি কয় নাজানো আমি তেল গৰম কৰি দি দিওঁ যেনিবা শাকটো সিজাৰ পিছত আৰু এয়া মাছ দেখাইছিলোঁ যে বাচি আছিলে তাৰে আধা অলপমান ভাজি দিছোঁ তেল কমকৈ দি নিচা মাছো আছে লগতে কেইটামান আৰু এয়া দালিখিনি হৈ গ'ল নমাই থৈ দিলোঁ সেই মাছটো বনাইছোঁ মোৰ ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব দেই বাই